নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ মই পৰি আপোনালোকে চাই আছে দা পৰিডি ব্লগ আগৰ ভিডিঅটো যেনেকৈ মৰম দিলে অনাগত দিনবোৰ যেন তেনেকৈ মৰম দি থাকে আজি ৰাতিপুৱা ভিডিঅটো আৰম্ভ কৰি দিছো কাৰণ মোৰ কলেজ নাই হেহে ভিডিঅটাকে বনাও বুলি ভাবিলো আৰু এইফালে বা বহি আছে অ বা উঠিলা চাহ খালা খালো কি খাইছা আম খাইছো মানে মধুৰি খাইছো কথা এটা শুনা আকৌ কোৱা আমি তোমাৰ আজি কলেজ নাই আমি মধুৰি কাটি খাম কুলা নিমখৰ লগত তাৰপৰা মাছ ধৰিমগে দেই হ'ব দেই এইফালে আমাৰ মায়ে খেচেৰি বনাই আছে মানে ভাত চব্জি বনাই আছে দেই অ মা কি বনাই আছে শুকান মাছ জিকা আলু অ টেষ্টি আজি খাই মজা লাগিব আৰু মায়ো ভাত পানী বনাই লোৱালৈকে ময়ো গাটো ধুই লওঁ আৰু বস্তু এটা চাওকচোন এইফালে আমাৰ ঘৰতে লগা চেনি কল আৰু এয়া জাতি কল হৈছে আৰু নিজৰ বাৰীত থকা বস্তু সোৱাদেই বেলেগ 5 minutes later আৰু ময়ো গা চা ধুই ৰেডি হৈ ললো এইফালে মায়ে ভাত বাঢ়ি থৈছে অ বা আহা আকৌ ভাত খাবলৈ আহা আৰু এইফালে দেখিবলৈ পাইছে ঔটেঙা মাছ কচু আৰু জিকা আলু শুকান মাছ আৰু এইফালে আমৰ আচাৰ অ বা ভাত খোৱা দেই আৰু আমাৰো ভাত পানী খাই হৈ গ'ল এইফালে দেখিবলৈ পাইছে আমাৰ ঘৰত মানে বিভিন্ন ধৰণৰ গছ গছনি আছে তাৰ মাজতে ফল মূলো আছে মানে চাৰিওফালে মানে গছ গছনিয়ে ভৰি আছে তাৰ মাজতে মানে মধুৰি গছো আছে আৰু কমলা গছো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু মই ইমান গছ গছনি দেখাব নোৱাৰো সেইকাৰণে এটা চিনেমেটিক শ্বৰ্ট লৈ দেখাম আৰু এইফালে দেখিবলৈ পাইছে আমাৰ ঘৰৰ কল খালে মানে গাত হ'ব বল যিমানখিনি পাৰো মানে আপোনালোকৰ চিনেমেটিক শ্বৰ্ট এটা লৈ দেখাই দিছো আৰু এইফালে মধুৰি দুটামান ছিঙি লওঁ চাওকচোন ইমান ওচৰতে লাগি আছে হাতেৰে ছিঙিব পাৰি নিজে এজোৱাৰ পৰা বেছি নলওঁ খুব বেছি 3টা লৈছো আৰু বেলেগ গছত আছে তাৰ পৰা ছিঙুগে আৰু এইফালে মধুৰিকেইটা ধুনীয়াকৈ ধুই লওঁ আৰু এইফালে মধুৰিকেইটা ধুই ললো এইফালে বায়ে মধুৰি কাটিছে তুমি কাটা দেই বা অ দেহা কি খাইছা আম ক'ত পালাম সেই আম জানো সেইটো আৰু এইফালে আমাৰ মধুৰি কাটি ৰেডি হৈ গ'ল পাত এখিলা কাটি আনোগে আৰু এইফালে মধুৰিখিনি চবকে ভাগ কৰি দিওঁ খাবৰ কাৰণে নবলক আৰু এতিয়া চবকে দি ললো ময়ো খাওঁ আৰু খাবলৈ বহুত ধুনীয়া হৈছে আপোনালোকেও খাই চাবচোন মধুৰি আৰু কুলা নিমখ বহুত ভাল লাগে খাই আৰু আপোনালোকক যে কৈছিলো আমি মাছ ধৰিমগে বুলি মানে আমাৰ কাষতে নদী এখন আছে সেই নদীখনত মানে চাই আহোগে মাছ আহিছে নে নাই আহা যদি মাছ আহিছে তেতিয়া ধৰিমগে মানে বা হয় আমি মাছ ধৰিম আজি ডাঙৰ ডাঙৰ যদি আহিছে তেতিয়াহে ধৰিম যদি নাই আহা চাই আহোগে আহিছে নে নাই আহা নদীখনৰ কথা কৈছিলো যে সেইখনে হৈছে নদীখন আমি এতিয়া তললৈ নামি যাব লাগিব বায়ে মই গৈ দুইজনীয়ে নদীখনত চাই আহোগে পানী বাঢ়িছে মানে ৰাস্তা কাষতো আমাৰ পানী হয় যে সেয়া পানী হৈ গৈছে ৰাস্তা কাষত বা পানী বাঢ়িছে দেখোন আজি পানী বহুত বাঢ়িছে মাছ কেনেকে ধৰিমনো ব'লা চাওঁগে আহিছে নে নাই আহা এইফালে চাওকচোন মাছ এটা দুটা মানে আহিছে কিন্তু পানী বাঢ়িছে যে সেইকাৰণে ভয় লাগে মানে নদীত নামিবৰ কাৰণে এইখিনিতে কথা এষাৰ ক'ম মানে মোৰ চেনেলটো খোলা মানে বেছি দিন নাই হোৱা খুব বেছি 6-5 দিনমান মানে হৈছে চেনেলটো খোলা তাতে মানে মই প্ৰথমতে এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো হৈছে মানে দুলৰাজ ভিন্দৰ লগত মই বাইকত উঠি যোৱা মানে সেই ভিডিঅ'টোত মানে ইমান বেয়াকৈ কমেণ্ট কৰিছে নহয় এজনী ছোৱালীয়ে মানে মোক ক'বলৈ ছোৱালী নে ল'ৰা কিন্তু ক'ব পৰা নাই মই মানে তাইৰ একাউণ্টটো চেক কৰোঁতে মানে এজনী ছোৱালীত পাইছিলোঁ কিন্তু ল'ৰা নে ছোৱালী এতিয়ালৈকে গম নাই পোৱা কিন্তু মোৰ মতে এজনী ছোৱালীও হ'ব পাৰে তাই মানে বহুত বেয়াকৈ কমেণ্ট কৰিছে মোৰ মানে পঢ়ি দিবলৈ কাৰণে ইমানে লাজ লাগিছে নহয় কমেণ্টটো কিয় ইমান নিগেটিভ থিংকিংকৈ ল'ব লাগে ন কাৰণ মই ভিন্দৰ লগতহে বাইকত উঠি গৈছোঁ আৰু বেলেগৰ লগতো মই বাইকত উঠা নাই ন আৰু নিজৰ ভিন্দও মানে ককায়েকৰ নিচিনা হয় আৰু মানে মোক সেই বাইকত উঠাৰ কাৰণে আৰু ভিন্দৰ লগত ফুৰিব যোৱাৰ কাৰণে মোৰ নিজৰ বায়ে একো কোৱা নাই তেতিয়াহ'লে বেলেগে ক'বলৈ কোননো মোৰ বিষয়ে কি নহওক হ'ব দিয়ক আৰু আমি এতিয়া ঘৰলৈ গৈ থাকোঁ বাক সুধি চাওঁগৈ বায়ে যদি মাছ ধৰে তেতিয়া ইয়াত মাছ ধৰিবলৈ আহিম মানে মাছ আহিছে এটা দুটাকৈ সেয়েহে বাক সুধি চাওঁগৈ ঘৰত আৰু এজনী বা আছে ন আৰু এতিয়া ঘৰো আহি পালোহি বাক সুধি চাওঁ তাই মাছ ধৰিব যায় নি যদি যায় গোটেই 3জনীয়ে যাম মানে নদীত মাছ ধৰিবৰ কাৰণে আৰু ভিন্দও আহিব চাগে অ' বা মাছ ধৰিব যাবি নেকি নো আহিছে যা নেকি কিমান টাইমত যাবি বৈ দেহা শুই আছে পখিলা বেটি মানে অ' দেহা
নিনি কৈ আছা নি শুই থাকা দেই আমি মাছ ধৰোঁগৈ দেই টিকলা মাছ ধৰিবলৈ আঁঠুৱা চাঠুৱা লৈ ল'লোঁ সেয়া বাহঁত গৈ আছে আগত চাওঁগৈ মাছ আহেনে নাহে ধৰি চাওঁগৈ মানে যদি নাহে গুচি আহিম আৰু এইফালে আহি পাই গ'লোঁ সেই নদীত সেয়া বাহঁতে এতিয়া মাছ ধৰিব আৰু এইফালে মাছ ধৰিবলৈ নামি গ'ল বেছি ডাঙৰকৈ কথা ক'ব নোৱাৰোঁ আৰু এইফালে বাহঁতে মাছ ধৰিবলৈ নামি গ'ল পানীলৈ মই নানামো কাৰণ মোৰ ভয় লাগে পানীত নামিবলৈ এইবাৰ এইটো পিন্ধি লওঁ হা মাথাত ৰ'দে নধৰিব পিন্ধি লওক কোলা হৈ থাকিবি নহ'লে ৰাতি আহি ভিনদেউ তোক ভালকৈ বাউকে পিটন দিবা এইটোহে পিন্ধিব কৈছোঁ তাই নালাগিব তই পিন্ধ পিছে জানো মাছ চাওঁ চাওঁ বৰদোৱা মাছ আহিছে ৱাও গামলাটো দিয়া নাই এইটো আঁঠুৱাখন বেছ পতা মানে 1 মিনিটো হোৱা নাই লগত দাঙিছে মানে মাছ বহুত আহিছে মানে এখন আঁঠুৱা আনিছিলোঁ হা আঁঠুৱাখন মানে অলপ ফুটা ওলাই আছিলে তাৰপিছত ঘৰত গৈ আকৌ এখন আঁঠুৱা আনিলোঁ এখন আঁঠুৱা আনিলতহে ভাল মানে ডাঙৰ মাছ আহিছে এয়া অকল দুবাৰ ধৰিছে দুবাৰ ধৰোঁতে এয়া মাছ আহিছে এই চবতকৈ ডাঙৰ পুঠিজনী মই খাম দেই বা খাব দিবি দেই এইজনী মই খাম এইজনী তাৰপিছত বাকীখিনি সিহঁতে খাব আৰু সেইফালে চাওকচোন কি সুন্দৰ পৰিৱেশ আৰু গাঁও জেগাত থাকি মানে খুবেই ভাল লাগে মানে গাঁও জেগাত থাকিলে মানে কিমান সুবিধা হয় চাওকচোন যেনে এতিয়া কাষৰতে মাছ ধৰি আছে আৰু সেইফালে ঢেকীয়া আৰু কাষৰতে ঔটেঙা মানে ঢেকীয়া ঔটেঙা আৰু পুঠি মাছ খাই কিবা এটাই ভাল লাগে হয় নাই বা চাবৰ কাৰণে ভিনি আহি পাই গ'লহি ভিনি ক'ত গৈছিলে কেলে ভিনি মাছ দেখি পৰি দিলে পানীত আপুনি মাছ ধৰিব আহিছিলে নে মাছ যোৱাবলৈ আহিছিলে মাছ যোৱাবলৈ বাহঁতে ইমান ধুনীয়াকৈ মাছ ধৰি আছিলে ভিনদৈ আহি আগত পৰি দিলেহি মাছ ধৰি থাকোঁতে মানে ভিনদৈ আহি আগত নামি দিলেহি সেইকাৰণে বাহঁতে সেই তাত মাছ ধৰিছে আৰু ভিনদৌহঁতে এইফালে বেলেগ এখন আঁঠুৱা লৈয়ে ধৰিছে আৰু বাহঁতে সেইফালে মাছ ধৰি আছে মানে আগত ভিনদৈ যিহেতু মানে আগত বাহঁতে মাছ ধৰি থাকোঁতে ধামকৈ পানীতে পৰি দিলে মাছৰ লগত খাবৰ কাৰণে মানে ঢেকীয়া কেইডালমান ছিঙি লওঁ কি ধুনীয়া ঢেকীয়া চাওকচোন ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ বেলিও ডুবি আহিলে সেয়েহে ঘৰলৈ বুলি ওলাই থাকোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব